পুতুকণ ভনীয়েহঁতি ক'ৰপা আহিলি? বিমল ককাইদেউ, আমি ভণ্টিয়ে ময়ে মামা ঘৰৰ পৰা আহিলোঁ। মই অকণমান বজাৰৰ ফালৰ পৰা আহিলোঁগৈ। হয় নেকি? কেলে আজি পূজা নহয়, পূজা চাবলৈ নাযাওঁ নেকি? পূজাত কি কিনিবি, মোকো লগতে লৈ যাবি নি? ওলাব দে, আপুনি আমাৰ লগতে ওলাব। তহঁতি মোক পূজাতনো কি খোৱাবি অ'? হ'ব দে, তহঁতি কিমান সময়ত যাওঁ মোক আকৌ কবি দে। কম দে। যিহে দিনকাল আজিকালি সোপা ধৰা ওলাইছে নহয়, সেইকাৰণে যাবলৈ ভয়ে লাগে। হয়, সোপা ধৰা ওলাইছে আকৌ। তোমালোকক চিনাকি মানুহে কিবা কিবি খাবলৈ দিলে নাখাবা আকৌ দেই। আপুনি যাওকগে, গধূলি পূজা চাবলৈ ওলাব। তেতিয়াহ'লে তোমালোক যোৱা। আজি যাম পূজা চাবলৈ, ৰঙানীলা বেলুন কিনিমগে। আজি যাম পূজা চাবলৈ, ৰঙানীলা বেলুন কিনিমগে। নমস্কাৰ, মোৰ নামটো শ্ৰী আয়ুষ্মান ৰাজখোৱা। আজি মই এটা কাৰ্টুন ভিডিঅ' বনাইছোঁ, আপোনালোক সকলোৱে চাব দেই।